কচুৰ আচাৰ বনাবলৈ এয়া মই কচু লৈছোঁ। এয়া মান কচু হয়, গতিকে এইখিনি মই এনেকৈ বাকলিখিনি এনেকৈ গুচাই লওঁ। এনেকৈ বাকলিখিনি গুচাই ল'ব লাগিব। এয়া এইখিনি মই এনেকৈ বাকলিখিনি গুচাই ল'লোঁ আৰু এতিয়া এখন ৰুকনিৰে এইখিনি এনেকৈ ৰুকি লওঁ। এয়া এই কচুখিনিয়ে খুব ধৰে, গতিকে আচাৰ বনাম বুলি ভাবিলে আগদিনাখনে ঠাৰিখিনি কাটি আনি পেলাই ৰ'দত অকণমান দি পেলাই থৈ দিব আৰু পিছদিনাখন এনেকৈ প্ৰচেছটো আৰম্ভ কৰিব। এইখিনি দিব নালাগে, এইখিনি এনেকৈ যদি লাগি ধৰে এইখিনি পেলাই দিব। আচাৰখিনি এবাৰ যদি বনাই খায় তেনেহ'লে খাই থাকিবলৈ মন যাব, ইমান সোৱাদ হয়। গতিকে এবাৰ খাই চাব বনাই পেলাই। এনেকৈ ৰৈ যোৱাখিনি পিছত কটাৰীৰে কাটি ল'ব পাৰিব। এয়া এনেকৈ মই সকলোখিনি এনেকৈ ৰুকি পেলাই লওঁ। এয়া এইখিনি এনেকৈ ৰুকাখিনি হৈ গ'ল। এতিয়া পিছৰ প্ৰচেছখিনি কি কৰিব লাগে মই ইয়াত দেখুৱাই আছোঁ। এতিয়া ইয়াত মই এনেকৈ নিমখ সানি লওঁ। এয়া নিমখ লৈছোঁ আৰু এয়া ভিনেগাৰ লৈছোঁ। এইখিনি এতিয়া এনেকৈ সানি লওঁ। এতিয়া এইখিনি মই 4-5 ঘণ্টামানৰ কাৰণে ৰ'দত এনেকৈ দি পেলাই ৰাখি দিম। আৰু যদি ৰ'দ নাথাকে তেনেহ'লে আপোনালোকে এনেকৈ ঢাকি পেলাই থৈ দিব। তাৰপিছৰ প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিম। এয়া এইখিনি ৰ'দত দিছিলোঁ আৰু ৰ'দত দিয়াৰ পিছত এইখিনি তেনেকৈ পানী ওলাইছে, দেখিছেনে? এতিয়া এইখিনি পানীখিনি মই এনেকৈ চেকি পেলাই চালনীৰে এনেকৈ পানীখিনি উলিয়াই লওঁ। ৰ'দত নিদিলেও একো কথা নাই, 2-3 ঘণ্টামান এনেকৈ ৰাখি দিব। দিয়াৰ পিছত এনেকৈ চালনীৰে পানীখিনি সৰাই পেলাই অকণমান সময় থৈ দিব। যেতিয়া পানীখিনি সৰে তাৰপিছত প্ৰচেছটো কৰিব পাৰিব। দেখিছেনে? এনেকৈ পানীখিনি সৰাই পেলাই ভালদৰে ল'ব। এয়া এইখিনি এনেকৈ পানীটো অকণমান সৰিবলৈ দিম আৰু আমি মছলাখিনি ভাজি পেলাই গুড়ি কৰি লওঁ। এয়া কচুখিনি আমি পানীখিনি সৰাৰ পিছত অকণমান সময় ৰ'দত দিছিলোঁ আৰু এয়া দেখিছেনে কচুখিনি এনেকৈ লৈছোঁ আৰু এতিয়া ইয়াত মছলাখিনি লোৱা হয়। এয়া প্ৰথমতে মই ধনিয়া লৈছোঁ। এয়া এইখন চামুচেৰে 2 চামুচ লৈছোঁ। এয়া সৰিয়হ লৈছোঁ, বগা সৰিয়হ এয়াও 2 চামুচ লৈছোঁ। এয়া জিৰা লৈছোঁ, এয়া 1 চামুচ লৈছোঁ। এয়া চফ লৈছোঁ, এয়া 2 চামুচ লৈছোঁ।
এয়া কলা সৰিয়হ লৈছোঁ, এই এচামুচ লৈছোঁ। এয়া অজৱাইন লৈছোঁ, এয়া আধা চামুচ লৈছোঁ। এয়া মেথি লৈছোঁ, এয়াও আধা চামুচ লৈছোঁ। এয়া কালজিৰা লৈছোঁ, এয়া আধা চামুচ লৈছোঁ। আৰু এইখিনি আধা মই তাৰ লগতে পিচি লওঁ আৰু আধা মই গোটাই আচাৰৰ লগত দি দিম। এইখিনি কেঁচা জ্বলা লৈছোঁ, এইখিনি মই গ্ৰাইণ্ড কৰি লওঁ। এইখিনি মছলা আপোনালোকে ল'ব আৰু এইখিনি ভালদৰে ভাজি পেলাই ল'ব আৰু ভাজি পেলাই গুড়ি কৰি ল'ব। এয়া গেছত কেৰাহীটো তুলি দিছোঁ আৰু আমি তেলখিনি গৰম কৰি ল'ম। এয়া 4টা তেজপাত লৈছোঁ, দি লৈছোঁ আৰু এয়া তেল লৈছোঁ। তেলখিনি ভালদৰে গৰম কৰিব লাগিব। এয়া তেলখিনি গৰম হৈছে, ইয়াত মই এয়া ক'লা জিৰা বা কলঞ্জি এইখিনি দি লৈছোঁ। এয়া গেছটো অফ কৰি লৈছোঁ। এয়া জলকীয়া বেছি মিহি কৰিব নালাগে, এনেকৈ লৈছোঁ। এইখিনি তাত দি লৈছোঁ তেলখিনি। এয়া কচুখিনি লৈছোঁ, এইখিনিও ইয়াত দি লৈছোঁ। এয়া ভালদৰে মিলাই লৈছোঁ। এয়া এইখিনি হিং লৈছোঁ, এইখিনি তেল গৰম কৰি থাকোঁতে তেতিয়া দিলেও হ'ব, মই এতিয়া লৈছোঁ। এয়া গেছটো অকণমান জ্বলাই লৈছোঁ। এয়া হালধি দি লৈছোঁ। এয়া গুড়ি মছলাখিনি। এয়া শুকান জলকীয়াৰ গুড়ি এইখিনি দি লৈছোঁ। এয়া ঘৰতে বনোৱা আৰু কালাৰৰ কাৰণে আপোনালোকে কাশ্মীৰী লাল মিৰ্চ দি ল'ব পাৰিব, মোৰ আজি নাই। এতিয়া গেছটো অফ কৰি লৈছোঁ। এয়া 3 চামুচ আমচুৰ পাউডাৰ লৈছোঁ। আৰু এইটো কাপেৰে একাপ ভিনেগাৰ লৈছোঁ। এতিয়া ভালদৰে মিলাই লওঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আৰু খুব ধুনীয়া গন্ধ ওলাইছে। এইখিনি খাবলৈ খুব ভাল লাগে। এয়া এইখন চামুচেৰে এচামুচ মই ক'লা নিমখ লৈছোঁ আৰু এচামুচ বগা নিমখ লৈছোঁ আৰু টাৱাখিনিতে ভাজি পেলাই লৈছোঁ। এইখিনি মই দি লওঁ কাৰণ নিমখ আমি ইয়াত দিয়া নাছিলোঁ। এতিয়া এইখিনি সম্পূৰ্ণ ঠাণ্ডা হ'ব লাগিব, তাৰপিছত আমি এটা কাঁচৰ বৈয়ামত ভৰাই থ'ম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইখিনি সম্পূৰ্ণ ঠাণ্ডা হৈছে আৰু এইখিনি মই এতিয়া এটা কাঁচৰ বৈয়ামত উলিয়াই ল'ম। এয়া এইখিনি এনেকৈ ল'লোঁ আৰু এইখিনি এনেকৈ সমান কৰি ৰাখি থৈ দিব আৰু এইখিনি পাৰিলে অকণমান ৰ'দত দিব আৰু ৰ'দত নিদিলেও একো কথা নাই, এইখিনি বেয়া নহয়। আৰু যেতিয়াই আচাৰখিনি ওলাই তেতিয়াই চামুচখন ভালদৰে শুকান চামুচ ল'ব আৰু শুকান হাতেৰে উলিয়াব আৰু ভালদৰে ঢাকনি মাৰি ৰাখি থৈ দিব। গতিকে ভিডিঅ'টো চাই আপোনালোকে বাৰু কেনেকুৱা পালে? যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু কাষতে থকা বেলটো বজাই দিব যাতে কোনো নতুন ভিডিঅ' দিলে আপুনি প্ৰথমতে চাব পাৰে। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ থাকিল।